সময় লাগে যিমানেই বেয়া নহওক কিয় এই তিনিটা কথা মনত পেলাই ল'বা। বন্ধু বান্ধৱীসকল, সময় যিমানেই বেয়া নহওক কিয় ৰাৱণে কোৱা তিনিটা কথা সদায় মনত ৰাখিবা। বন্ধু বান্ধৱীসকল, ৰাম ৰাৱণৰ যুদ্ধৰ শেষত যেতিয়া ৰাৱণ মৃত্যুৰ কাষত আছিল, তেতিয়া ভগৱান শ্ৰীৰামে লক্ষ্মণক ক'লে যে এই সংসাৰৰ নীতি, ৰাজনীতি আৰু শক্তিৰ মহান পণ্ডিতে বিদায় ল'বলৈ লৈছে। তুমি তেওঁৰ ওচৰলৈ যোৱা আৰু তেওঁৰ পৰা কিবা শিক্ষা লোৱা, যি তোমাক অন্য বেলেগে দিব নোৱাৰে। শ্ৰীৰামৰ কথা শুনি লক্ষ্মণে ৰাৱণৰ মূৰৰ কাষত গৈ থিয় হ'ল। কিছু সময় অপেক্ষা কৰিলে, কিন্তু ৰাৱণে একো নক'লে। তেতিয়া লক্ষ্মণৰ এনে লাগিল, এই ৰাৱণে মোক অপমান কৰিছে। সেইবাবে লক্ষ্মণে ভগৱান ৰামৰ ওচৰলৈ পুনৰ গুচি আহিলে আৰু ক'লে, ৰাৱণে মৃত্যুৰ ওচৰত আছে, কিন্তু তেওঁৰ অহংকাৰ এতিয়াও সমাপ্ত নহ'ল। লক্ষ্মণে কিবা কোৱাৰ আগতেই শ্ৰীৰামে ৰখাই দিলে আৰু ক'লে, হে অনুজ, অহংকাৰ ৰাৱণৰ ওচৰত নাই, অহংকাৰ তোমাৰ ওচৰত আছে, আৰু সেইটো যুদ্ধত জয় কৰাৰ। ৰাৱণে যুদ্ধত হাৰিলে, এতিয়া তেওঁ আমাৰ শত্ৰু নহয়। তুমি তেওঁৰ ওচৰলৈ জ্ঞান ল'বলৈ গৈছিলা, তেতিয়া তেওঁৰ চৰণত থিয় হ'ব লাগিছিল, কিন্তু তুমিতো মূৰৰ কাষত আদেশৰ মুদ্ৰাত থিয় হৈ আছিলা। শিক্ষা পাবলৈ হ'লে অহংকাৰ নহয়, বিনম্ৰতাৰ প্ৰয়োজন হয়। যেতিয়া কাৰোবাৰ পৰা জ্ঞান লাভ কৰিব বিচাৰা, তেতিয়া তেওঁৰ ভৰিৰ ফালে থিয় হ'ব লাগে, মূৰৰ ফালে নহয়। লক্ষ্মণে কথাটো বুজি পালে আৰু তাৰ পৰা ততালৈকে গৈ ৰাৱণৰ চৰণৰ কাষত থিয় হ'ল। শিক্ষা দিবৰ বাবে অনুৰোধ কৰিলে। তেতিয়া মহাপণ্ডিত ৰাৱণে লক্ষ্মণক তিনিটা কথা ক'লে, যিটো জীৱনত সফলতাৰ আটাইতকৈ ডাঙৰ মন্ত্ৰ। 1 নম্বৰ, প্ৰথম কথা যিটো ৰাৱণে লক্ষ্মণক ক'লে সেইটো এইটো আছিল, শুভ কাৰ্য যিমান সোনকালে হ'ব পাৰে কৰি ল'ব লাগে আৰু অশুভ কাৰ্যক যিমান সম্ভৱ হয় আঁতৰাই পঠাব লাগে। যেনেদৰে মই ভগৱান ৰামক চিনিব নোৱাৰিলোঁ, তেওঁৰ চৰণত আহিবলৈ দেৰি কৰিলোঁ, যি কাৰণে মোৰ এই অৱস্থা হৈছে। 2 নম্বৰ, প্ৰতিদ্বন্দ্বী আৰু শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিব। দ্বিতীয় কথা এইটো আছিল, নিজৰ শত্ৰু আৰু প্ৰতিদ্বন্দ্বীক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। মই ভুল কৰিলোঁ, মই যাক সাধাৰণ বান্দৰ বুলি ভাবিছিলোঁ, তেওঁ মোৰ সম্পূৰ্ণ সেনাক নষ্ট কৰি দিলে। মই যেতিয়া ব্ৰহ্মাৰ পৰা অমৰত্বৰ কাৰণে বৰদান বিচাৰিছিলোঁ, তেতিয়া মানুহ আৰু বান্দৰৰ বাহিৰে মোক কোনেও মাৰিব নোৱাৰে, এনেকৈ মই ব্ৰহ্মাক কৈছিলোঁ, কিয়নো মই মানুহ আৰু বান্দৰক তুচ্ছ বুলি ভাবিছিলোঁ, আৰু এইটো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল আছিল। তৃতীয় আৰু অন্তিম কথা এইটো, যিকোনো গোপন কথা গোপনেই থাকিব দিয়া। নিজৰ জীৱনৰ যিকোনো গোপন কথা কাকো ক'ব নালাগে, লাগে সি যিমানেই নিজৰ নহওক কিয়। ইয়াতো মই ভুল কৰিছিলোঁ, কিয়নো বিভীষণক মই নিজৰ মৃত্যুৰ ৰহস্য কৈ দিছিলোঁ। এইটো মোৰ জীৱনৰ আটাইতকৈ বেছি ডাঙৰ ভুল আছিল। বন্ধু বান্ধৱীসকল, এইবিলাক কথা যদিও ৰাৱণে আজিৰ পৰা বহু বছৰ আগতেই লক্ষ্মণক কৈছিল, কিন্তু সত্য এয়াই হয়, এইবিলাক কথা আজিও সিমানেই সঁচা হয় যিমান প্ৰথমে আছিল। বন্ধু বান্ধৱীসকল, প্ৰত্যেক ব্যক্তিয়ে এই কথাক নিজৰ জীৱনত ধ্যান ৰাখিব লাগে। যদি আপুনিও এই কথাক জীৱনত অনুসৰণ কৰে, তেন্তে নিশ্চিতভাৱে আপুনি সমস্যাৰ পৰা আঁতৰত থাকিব। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টি আপোনাৰ ভাল লাগিল। আপুনি ভিডিঅ'টি চাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি প্ৰত্যেক দিনাই আপোনাৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ আহোঁ, যিয়ে আপোনাৰ জীৱনত যোগাত্মক বিচাৰক ভৰাই দিয়ে। শুনি থাকক D.G Life Motivation, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।